মোৰ আন এটি ব্লগলৈ স্বাগতম। মই এতিয়া এটা জেগাত আছোঁ, এতিয়া নকওঁ আপোনালোকক, অকণমান পিছত দেখুৱাই আছোঁ, দেখুৱালে গম পাব। ভিডিঅ'টো চাই থাকক অৱশেষলৈকে। লিখা আছে ৰাণী, পাহাৰখন বগাই আছোঁ আমি। দেখিছেনে, ওপৰলৈকে উঠি যাব লাগিব, বহুত দূৰ আছে বাপৰে। গড়চুক পামহিত থকা জ্যোতিৰ্লিংগ, এইটো 6 নম্বৰ জ্যোতিৰ্লিংগ হ'ব চাগে। পাহাৰখন বগাই আছোঁ বাপৰে, ভাগৰ লাগিছে। আপোনালোকক দেখুৱাই আছোঁ ৰ'ব অকণমান দেৰিকৈ। পূজাৰ সামগ্ৰীবোৰ ইয়াতে এনেকৈ পাই ধুনীয়াকৈ এইপিনে যাব লাগিব। এয়া লৈ লৈছোঁ পূজাৰ সামগ্ৰী অকণমান, ভগৱানক পূজা অৰ্চনা দিবলৈ পূজা কৰি থাকোঁ পাহাৰ বগাই বগাই। এনেকৈ যাব লাগিব। এয়া গণেশ মন্দিৰ, ইয়াতে পূজা অৰ্চনা কৰিলেও বাকীখিনি অকণমান দেৰিকৈ দেখুৱাই আছোঁ। ফাইনেলি গণেশ মন্দিৰত পূজা দৰ্শন কৰা হৈ গ'ল। এতিয়া গৈ আছোঁ ভীমশঙ্কৰ মন্দিৰলৈকে। অলপ ধুনীয়া পৰিৱেশৰ মাজে মাজে দেখিছে, চাৰিওফালে গছ গছনি, একদম সেউজীয়া সেউজীয়া গছ গছনি মাজে মাজে গৈ আছোঁ। ফাইনেলি ভীমশঙ্কৰ মন্দিৰৰ এয়া সন্মুখভাগত উপস্থিত মই। এতিয়া গোটেই পৰিৱেশ আপোনালোকক যিমান দূৰ পাৰোঁ মই দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। ব'লক তেতিয়া ভিতৰলৈকে যাওঁ। ইয়াতে কিবা কথা ক'লে ভালকৈ শুনা পোৱা নাযায়, শুনিছে চাগে, পানীৰ এটা চাউণ্ড হৈ থাকে, গতিকে চাই থাকিব ভিডিঅ'টো। নহয়, ইয়াতে চাকি তুলি খালি দি পড়লেও ইপিনে যাওঁ, ইপিনে গৈ লাইন ধৰিব লাগিব, গৈ কিনে এইপিনে লাইনত থিয় হৈ কিনে মানে ভগৱানক দৰ্শন কৰিব লাগিব। গৈ আছোঁ। Ah!
আমি কিমান ইয়াত এনেকৈ ধুনীয়া চেয়াৰ দিয়া আছে, এনেকৈ বহিব পাৰে মানুহবিলাকে আহিলে ছাইডত। গতিকে মই অকণমান বহি লৈছোঁ ধুনীয়া পৰিৱেশৰ মাজত, প্ৰকৃতিত বিলীন হোৱা পৰিৱেশ। আপোনালোক আহিলে গম পাব কেনেকুৱা ধুনীয়া পৰিৱেশ। এনেকৈ অকণমান ৰিলচ চিলচ বনাই আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিম। বাই বাই, টাটা। নেক্সট ভিডিঅ' আহি আছে অতি সোনকালে, চাই থাকিব ভিডিঅ'টো শেষলৈকে। নতুনকৈ যদি কোনোবাই মোৰ ভিডিঅ'টো চাইছে তেতিয়া প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।